वेलकम बैक टू अनादार ब्लग। आज ब्लग तो आज अलग रिव्यू टाइपर हम। सो रिव्यू एटा दिम। रिव्यू माने कि मोर बाइकखনৰ रिव्यू हम और बाइकখন हल এখন যিখন আজি এক মাহ মান আগতে লৈছিলোঁ रिव्यू एटा দিব পৰা নাই দিম বুলি। सो আজি দেও আৰু চাওক কি জানো, যিখিনি জানো সেইখিনি কম আপোনালোকক, আৰু আপোনালোকে কি জানে সেইখিনি ক'ব আৰু মোকো ক'ব। মই বিশেষ নাজানো যিহেতু প্ৰফেচনেল ৰিভিউৱাৰ নহয়। সো আজি যিখিনি জানো সেইখিনি কম। কি দেখাও চাওকচোন। গাড়ীখন আনিবতো হ'লে বহুত দিন, মোটামুটি এক মাহমান হ'ল। তো গাড়ীখন অলপ লেতেৰা হৈ আছে, লেতেৰা হ'লে উপায় নাই আৰু। আজি তাকো বৰষুণৰ বতৰত ওলাই আহি কিনে ভিডিঅ' বনাই আছোঁ। কি জানো দেখাও। গাড়ীখন মেইনলি 411 cc গাড়ী হয় আৰু টেংকিটো 15 লিটাৰ, 15 লিটাৰ ফুল টেংকি। আৰু বেগটোত ইয়াতে মেক্সিমাম লোড 7 কেজি আছে, মেক্সিমাম 7 কেজি দিব পাৰি আৰু। তাৰপিছত আছিল মিটাৰটো ডিজিটেল হয়, কিন্তু আগৰ মিটাৰটো ডিজিটেল। আৰু আগৰ হেডলাইটটো হেল'জিন, আগৰ হেডলাইটটো হেল'জিন। বাকী BS6ৰ গাড়ী। ইঞ্জিনটো কিন্তু বম ইঞ্জিন, আৰু সিটটো বহুত কমফৰ্টেবল সিট হয়। যাৰ হিমালয়ান আছে চাগে গম পায়, হিমালয়ান থকাবিলাকে গম পায়। আৰু বাকীটো চব গাড়ীৰ নিচিনা একে। লং ড্ৰাইভৰ কাৰণে বম গাড়ী, বম। ইমান দামীও নহয়। আৰু গাইজ এতিয়া বৰ্তমান যিহেতু মোৰ আনিব বেছি দিন নাই, এটা ফাৰ্ষ্ট ছাৰ্ভিচিংটো গেছি আৰু। চ' হেৰি মাইলেজটো 24-25 মান দি আছে আৰু। আৰু গাইজ গাড়ীখনত মেইন কথাটো হ'ল কি, এইটো যি আছে এইটো কুলেন পানীও আছে গাড়ীখনত। গাইজ এতিয়াতো গোটেইখিনি চাহ হ'লে, এতিয়া গাড়ীৰ ষ্টাৰ্টটো দি লওঁ। আৱাজটো শুনিবচোন কেনে দিছোঁ আৱাজটো। চলে দেখে দাও কেনে লাগে। আৰু গাইজ চলে কেনে লাগে, যাৰ হিমালয়ান আছে শুনি বুজি পায়, ভালকৈ বুজি পাব। আৰু যাৰ নাই আৰু শুনিও চলালে গম পাব আৰু কেনেকুৱা লাগে। মজা আৰু মজা। চ' গাইজ এতিয়া গাড়ীত তেল কিমান আছে চাওকচোন। একদম ৰিজাৰ্ভ লাগি আছে। চ' এতিয়া তেল ভৰাব যাম অলপ। তেল কিন্তু খাইছে গাড়ীখনে, পুৰা খাইছে। যিয়ে নহওক নতুন গাড়ী অলপতো খাবই। এতিয়া অলপ তেল ভৰাই আনো, চাই থাকক আপোনালোকে, অলপ দেখাম। তোমাৰ সুখত মই সুখী হ'ম, তোমাৰ দুখত মই দুখী হ'ম। তুমি কান্দিলে ময়ো কান্দি, তোমাক মৰমতে চুমা খাম, অভিমানবোৰ মানি যাম, সাৱতিৰে ৰাখিম। আৰু গাইজ এটা কথা, আমি অলপ সৰু সুৰা গায়ক, আমি গান মাৰিছিলোঁ লগ হ'লেই গান মাৰোঁ। আমি সেইকাৰণে অলপ সৰু সুৰা নিজকে গায়ক বুলি ইমানমান পাৰোঁ। মোৰ 510 টাকাত দি। ও ভাই লিটার কেমন হয়েছে? লিটার কেমন হয়েছে? 104 টাকা হয়েছে। গাড়ি কি মাইলেজ দিব আৰু 510 টাকা 510 টাকা দি।
কিমান লিটাৰ পাম 5 লিটাৰ নাপাওঁ ন অলপ কম পাম হ'ব দে আৰু দি কি কৰিবি গাইছ লিটাৰ দেখছে না কিমান হৈছে 104 টাকা বোলে মচি যাৰ দেখি দিছোঁ অলপ দেখে দিছোঁ দছ অলপ ইউটিউবত কিতাপ পইচা দিবা চাই আছে মনে মনে লাজত সো গাইজ আজি ভিডিঅ'টো ইমানখিনি আছিল ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি দিব তো ভিডিঅ'টো আজি ইমানখিনি আছিল আকৌ এটা ভিডিঅ'ত লগ পাইছোঁ নতুনকৈ